हेलो प्रिय दर्शक मैं पूजा आको आपनालोकले आज एटा नतुन भिडिओ লৈ আহিছো। लकडाउन जेहेतु घरते हुमाय हुमाय बहि आसो हे गतिके भाबिसु नतुन नतुन रेसिपिके बनाले आपनालोकले आगबঢ়াই থাকো। আজি মই এটা নতুন ৰেচিপি ট্ৰাই কৰিলো। মইতো গমো পোৱা নাছিলো যে বেতগাজ যে খাব পাৰি। কেনেকৈ খায় কি কথা মাহঁতক সুধিলো, সুধাৰ পিছত এতিয়া গম পালো আৰু নিজে বনাই লৈ চালো। খাবলে বহুত টেষ্টি হৈছিলে। টিটিকি টিটিকি ভাব এটা আহে যদিও মানে তাৰো এটা মানে বেলেগ টেষ্ট আৰু গতিকে চাওকচোন মোৰ ভিডিঅ'টো মই কেনেকৈনো বনালো আৰু যদি ভাল পায় আপোনালোকেও বনাই খাই চাব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বেতগাজৰ ভাজিখিনি বনাবলৈ এয়া আমি অলপমান বেতগাজ ল'লোঁ, এটা পিঁয়াজ, দুটা শুকান জলকীয়া, দুডোখৰ সৰু চাইজৰ আদা আৰু এটা নহৰু ল'লোঁ। এতিয়া আমি বেতগাজৰ মাজৰ অংশখিনি উলিয়াই ল'ব লাগিব। বলকচোন আমি চাওঁ সেয়া আমি কেনেকৈ কৰোঁ। এয়া মই বেতগাজৰ মাজৰ অংশখিনি ধুনীয়াকৈ উলিয়াই লৈ ধুই ল'লোঁ আৰু এতিয়া সমান জোখত টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। বেতগাজকেইডাল কাটি হৈ গ'ল আৰু ভাজিখন ৰান্ধিবৰ কাৰণে এয়া পিঁয়াজ আৰু আদা নহৰুখিনিও মই কাটি ল'লোঁ। মানে আমাৰ কেৰাহীত থকা তেলখিনি খুব সুন্দৰকৈ গৰম হৈ গ'ল আৰু ইয়াত জিৰা গুটি কেইটামান ধুনীয়াকৈ দি দিলোঁ যাতে আমাৰ ভাজিখনৰ পৰা ধুনীয়া গোন্ধ এটা আহে। আৰু জিৰা গুটিখিনি যেতিয়া ফুটিলে শুকান জলকীয়া দুটা লৈছিলোঁ আমি, সেই দুটা ইয়াত দি দিছোঁ আৰু এয়া আদা আৰু নহৰুখিনিও আমি ধুনীয়াকৈ দি দিলোঁ তেলত আৰু এয়া গৰম আদা আৰু নহৰুখিনি যেতিয়া ৰঙচুৱা হ'ল ইয়াত পিঁয়াজখিনিও আমি তেলত ধুনীয়াকৈ দি ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। ভাজি লোৱা পিঁয়াজখিনিত মই হালধি 1 চামুচ দিলোঁ আৰু যিখিনি বেতগাজ কাটি ৰাখিলোঁ সেই বেতগাজখিনিও এতিয়া মই ইয়াত বাকি দিম। জোখমতে ইয়াত অলপমান নিমখ দি দিলোঁ। নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি দিব পাৰে। এয়া অলপ ভাপত সিজিবৰ কাৰণে আমি ভাজিখিনি ধুনীয়াকৈ ঢাকি দিলোঁ। যাতে এইখিনি ভাপত ধুনীয়াকৈ সিজে আৰু এয়া আমি অলপ জুইটো কমাই লৈ ধুনীয়াকৈ ভাপত সিজিবলৈ দিছোঁ। বেতগাজখিনি প্ৰায় সিজিছে আৰু 2 মিনিটমানৰ পাছত ভাজিখিনি নমাই দিব পাৰিম। বেতগাজখিনি খাব পৰাকৈ ভালকৈ সিজি গ'ল। এতিয়া মই এইখিনি এটা বাচনত উলিয়াই লৈ আপোনালোকক দেখুৱাই আছোঁ। এয়া আমাৰ বেতগাজৰ ভাজি খাবৰ কাৰণে ৰেডি। মোৰ খাই বহুত ভাল লাগিলে, আপোনালোকেও খাই চাবচোন। আৰু এটা কথা, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।